নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকক ভগৱানে কুশলে ৰাখিছে, মংগলে ৰাখিছে। বন্ধুসকল, মোৰ চেনেলটো যদি চাই আছে, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ ওচৰলৈ পায়। আমি আজি আপোনাক ক'বলৈ ওলাইছোঁ, সপোনত যদি হনুমান ভগৱানক দেখিছে তাৰ পৰিণাম কি হ'ব পাৰে। সফল বা মংগল বা অমংগল সপোন দেখিলে ভগৱান পৰমপিতাৰ ওচৰত কাতৰে প্ৰাৰ্থনা কৰা উচিত, যাতে তেনে সপোন কেতিয়াও সফল বা দিঠকত পৰিণত নহয়। সাধাৰণতে অমংগল যিবিলাক সপোন, বেয়া সপোন দেখিলে দান ধ্যানো ভগৱানৰ নাম লোৱা উচিত। জনবিশ্বাস আছে, কোনো জলাশয় বা বৃক্ষৰ ওচৰত সপোনৰ কথা ক'লে অমংগলীয় সপোনৰ কুফল নাশ হয়। বিশেষজ্ঞসকলৰ মতে নিষ্ফল সপোনৰ বাহিৰে আন সকলোবোৰ সপোনেই সফল হ'বলৈ বাধ্য। সেয়ে কিছুমান 3-7 দিনৰ ভিতৰত ফলে, কিছুমান সপোন সফল হ'বলৈ 3-4 মাহ সময় লাগে। আকৌ কিছুমান সপোন সফল হ'বলৈ 10-20-40 বছৰৰ পিছতো এইবিলাক সপোনৰ ফলাফল দেখা যায়। সেইকাৰণে প্ৰত্যেকেই এই সপোনৰ সম্বন্ধে থুলমূলকৈ কিছু কথা জানি থোৱা উচিত। আহক এতিয়া আমি জানো, আপুনি যদি সপোনত কেতিয়াবা হনুমান ভগৱানক দেখিছে তাৰ পৰিণাম কি হ'ব পাৰে। আপুনি যদি সপোনত হনুমান ভগৱানক দেখিছে, তেতিয়া আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব, আপোনাৰ মান সন্মান বৃদ্ধি হ'ব, আপোনাৰ ঘৰখনলৈ সকলো ফালৰ পৰা দুখ দুৰ্গতি নাইকিয়া হ'ব। এয়াই আছিল এই ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া কথা। ধন্যবাদ।